Hello everyone, স্বাগতম জনাইছো তুলসী এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছো। আৰু আজি ৰাতিপুৱা একদম সাজি কাচি আমি যাম, কলৈ যাম কৈ আছো বাৰু, কিন্তু তাৰ আগতে কৈ লওঁ কথা দুটামান। এতিয়া হৈছে ৰাতিপুৱা 10:30 আৰু এখন বিয়া আছে। কাৰ বিয়া কৈ আছো বাৰু, মানে আগৰকেইটা ভ্লগত মই কৈছিলোঁ মোৰ লগৰ ইন্দ্ৰাণীৰ ভনীয়েক তুলনি বিয়া হৈছিল বানপানীৰ সময়তে, কিন্তু বানপানী সোমোৱাৰ বাবে সিহঁতৰ ঘৰত বিয়াখন কেঞ্চেল কৰা হৈছিল। তাৰপিছতে আকৌ যেতিয়া পাতিব ধৰিছিল, আকৌ দ্বিতীয়টো বানপানী আহিছিল, আকৌ কেঞ্চেল কৰিলে। আকৌ যেতিয়া মানে নিয়মটো কৈ পেলাই থৈ দিলে আৰু সিহঁতক, আকৌ যেতিয়া বিয়াখনৰ আয়োজন বজাৰ পাতি চব কৰিছিল, তেতিয়া আইতাকৰ গাটো বহুত অসুস্থ হৈছিল। তাৰপিছত আইতাক ঢুকোৱাৰ কাৰণে দেখিছে চাগৈ ভ্লগ এটা দিছিলোঁ মই, আইতাক ঢুকোৱাৰ কাৰণে বিয়াখন একেবাৰে কেঞ্চেল কৰি দিছিল। মানে এবছৰ দুবছৰ পিছত পাতিম বুলি কৈছিল, কিন্তু যিহেতু ইমান আয়োজন হৈছিল, গতিকে এতিয়াতো ঘৰত বিয়া পাতিব নোৱাৰে বোলে। আইতাকৰ কিবা অস্থিৰ নে কি আছে বোলে, নাজানো আৰু ভালদৰে। তাৰপিছতে সেইকাৰণে নীলকণ্ঠত দিছে সিহঁতৰ ৰিচিপশ্যনটো। তো তালৈকে যাওঁ আমি। আজি 11 তাৰিখ। তাৰপিছতে মোৰ লগত যাব প্ৰস্তুতিয়ে গাড়ী লৈ ৰখি থাকিবহি আহি পেলাই। তাৰপিছতে মই আৰু ঘৰৰ পৰা যাম অলপ সময় পিছতে কিবা এটা খাই কৰি। আৰু মোক ধুনীয়াকৈ উলিয়াই দিছে মামুন বাৰু নে নাই। তো চাই থাকক ভিডিঅ'টো, বিয়ালৈ গৈ কি কৰোঁ দেখাম আপোনালোকক। তো চাই থাকক ভিডিঅ'টো। আৰু উৎপাততে মানে কথা কোৱা উৎপাততে মই ক'বলৈ পাহৰিলোঁ কাৰ বিয়া। ইন্দ্ৰাণী ভনীয়েক বুলি ক'লোঁ হয়, কিন্তু ইন্দ্ৰাণী ভনীয়েকটো বহুত আছে। পৰি আৰু লুপি ইহঁতৰ বিয়া হৈছে, লুপিৰ বিয়া কৈছিলোঁ আগতে, তো আকৌ এবাৰ কৈ দিছোঁ। তো এতিয়া লুপি বিয়ালৈ আমি যাম অলপ পিছত। লুপিক এতিয়া ৰেডি কৰিলেই চাগে, তো আমি যাম আৰু অলপ পিছত। এতিয়া মায়ে মোক পিনে কিবা খাবলৈ দিছে, তো খাই লওঁগৈ। খাই কৰি আপোনালোকক একদম যোৱা সময় লগ পাই আছোঁ। ঘৰৰ পৰা ওলাইছোঁ, বাটত গাড়ী পোৱা দিগদাৰ হয় আমাৰ এডোখৰত বহুত। বাই বাই যমুনা। তো এতিয়া ঘৰৰ পৰা ওলাই দিছোঁ, আৰু আমাৰ এডোখৰত মানে গাড়ী পোৱা বহুত মানে বেয়া। টমটম এখন গৈছে এইপিনে বাৰু, আৰু একদম মোৰ চৰ্দি লাগি বিলাই নাই, নাকে একো উশাহ ল'ব পৰা নাই, মাথা বিষ লাগিছে। তো একদম আপোনালোকক মই বিয়া ঘৰত গৈ লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো। আৰু ভাবিছিলোঁ প্ৰস্তুতি মোতকৈ আগত পাবহি বুলি, কিন্তু প্ৰস্তুতিতকৈ আগত মই পালোঁগৈ। সেইকাৰণে মই প্ৰস্তুতিৰ কাৰণে ৰখি আছিলোঁ চেণ্টিগেটত। আৰু এয়া আমি দুৰ্গা ষ্ট'ৰতে সোমাই কিবা দুটামান লৈ ল'লোঁ লুপিৰ কাৰণে। এনেকুৱা সদায় এনেকুৱা পিন্ধিলে ৱেষ্টাৰ্ণ ফুট এটা ল'ব লাগে। দেখা দিয়ে নানি অঁ লুপি চাওঁ। অঁ নহয় পৰি, চৰি পাহৰি থাকিলোঁ তোৰ নামটো দে। বিয়া কাৰণে ডেক'ৰেশ্যন কৰিছেনে? অঁ ফটো মজা হ'ব ইয়াত। ঐ পচু, মোৰ লগত তই মোক বাদ দি দিছ নেকি তই? এইপিনে চা ঐ এজনীক ভিডিঅ' কৰি আছোঁ ৰ, চাওঁ তোমাকো ভিডিঅ' কৰোঁ অলপ। ইন্দ্ৰাণী এইপিনে চাই দিয়া দেহা। তও খা না, বেয়া লাগে জানা। আমি পালোহি ইন্দ্ৰাণী ওচৰ। ঐ ইন্দ্ৰাণী গুৰুত্বই নিদিয়ে আমাক। ঐ ফুটোৱা,
ফটো আহি পিনি চা চি মানুহক মাতিবলৈ এনেকৈ 9 ছবি কৰিব নাপায় দেই তো এতিয়া আমি নীলকণ্ঠত আছোঁ এতিয়া আহি পেলাই আমি কফি খালোঁ এতিয়া এনেই ফটো চটো উঠি আছোঁ আৰু কি পিনে গৈ থাক লাজ লাজ ডাঙৰ হ'লা দিয়া তুমি ডাঙৰ হ'লা তুমি তো চাই থাকক ভিডিঅ'টো ইভিনিং ভালকৈ দেখাই নাই ফোন চোনেই নালাগে পেহা একেবাৰে পাই ফোন কৰিছোঁ তো চাই থাকক ভিডিঅ'টো অলপ পিছত লগ পাই আছে আপোনালোকক ফটো উঠিব আহিছোঁ আমি কোন কোন অঁ আহি আছে প্ৰণৱ বাইকত ইয়াত বাৰ্থডে আছে নেকি আজি হেপী বাৰ্থডে ইন্দ্ৰাণী হেপী এনিভাৰ্চাৰী কিন্তু সেইজন সৰু দূৰত আছে চাংঘৰ পিনি এইখন উঠিব লাগে সেইটো পৰা আকৌ সেইটো পৰা যাব লাগে খেলিছা আমি গোটেই অঁ কেনেকৈ শব্দ কৰিছে আমি গোটেইকেইজনীয়ে জোলনা খেলি আছোঁ এই তোমাৰ নামটো কি আছিলে অৰ্পিতা এইটো চিনি পাওঁ পৰি বাইদেউ উৰি ফুৰে আৰু তোমাৰ নামটো চুমু মই বহু সেইখনত না কি খালা তুমি ভাত খাইছা আৰু তুমি কি খাইছা নমৰে মুখতে তাকে মৰিহে যাব লাগে এয়া মই খাইছোঁ পোলাও মাংস পনীৰ খাই লওঁ ন তাৰপিছত লগ পাইছোঁ বুলি কয় দে এতিয়া আমাৰ খাই কৰি হৈ গ'ল এতিয়া কচু এপিনে মিঠাই খাই আছে আৰু মই খাবলৈ তামোল অলপ টাইম বহি দিছে আমি গমন কৰিম আৰু ঘৰত কচু অঁ বুলি কওঁ অঁ বুলি কওঁ অঁ বুলি কওঁ অঁ এয়া আমি এতিয়া আইচক্ৰীম খাই আছোঁ নাক বন্ধ হোৱা আছে পূৰা আইচক্ৰীম খাই দিলে ঠাণ্ডা পৰি যাব ন কোনো ভাল নকৰে আইচক্ৰীম মোৰ নাক বন্ধ একে সময় দিছে আইসক্রিম কি আইসক্রিম আইসা আমার রসিকি বাইদেউ মানে একদম ঘুরে ফুৰিছে পিনে হেল্ল' আইসা হেল্ল' পিনে জাগৰণে ভিডিঅ' কল কৰিছে হেল্ল' অঁ তাকে লগাব কি হৈ যাব চাই থাকক ভিডিঅ'টো অলপ পিছত লগ পাই আছোঁ আপোনালোকক বেয়া লাগিছে
থেংক ইউ অঁ এইজনী পৰি অঁ পৰি এইপিনে আহা আমি যাওঁগৈ এতিয়া বাই বাই কৈ দিয়া নৰ্টেকীজনী এনে কৈছে কৈছোঁ আহা বাই বাই দি দিয়া মই বেগটো মাৰি ল'ব দে বিজি গাৰ্ল আজিকালি আজিকালি বিজি अरे कहना क्या चाहते हो আৰু এইপিনে আমাৰ মহাশয় প্ৰণৱ হাজৰিকা এয়া মঞ্চৰ তো এতিয়া আমি যাওঁ ন যাওঁ আকৌ আপোনালোকক একদম মই ঘৰত গৈ আপোনালোকক কথা এটা কওঁ নোৱাৰি তো আপোনালোকক একদম মই ঘৰত গৈ লগ পাই আছোঁ The next day হেল্ল' এভৰিৱান একদম মাত চাত ভাঙি অৱস্থা নাই মোৰ জ্বৰ উঠি আছিলে অলপ অলপ কালি তাৰপিছতে কি হ'ল পৰহি বিয়া আছিল বিয়া খাই আহি ভিডিঅ' নবনালোঁ আৰু এনেকুৱা জ্বৰ নহয় বিয়াৰ পৰা আহি চৰ্দি এতিয়াও মাত চাত ভাঙি একে বিদায় নাই মোৰ তাৰপিছত কালি আমি গুচি আহিলোঁ নগাঁও মামুন বা আৰু মই যিহেতু মোৰ কলেজ বহিব আজিৰ পৰা কলেজ যাম বুলিয়ে কালি গুচি আহিলোঁ তাৰপিছতে আজি ৰাতিপুৱা এনেকুৱা মাথা বিষ একে উঠিব নোৱাৰিলোঁ তাৰপিছতে প্ৰস্তুতি মোৰ লগৰ কেইজনীলৈ ফোন কৰিলোঁ ক'লে কি আজিৰ পৰা নাযাওঁ কাইলৈৰ পৰা যাম বুলি ক'লে সেইকাৰণে ময়ো নগ'লোঁ আৰু এনেও মাথা বিষত উঠিব পৰা নাই বিচনাৰ পৰা সেইকাৰণে নগ'লোঁ আৰু বাকী কাইলৈৰ পৰা কলেজ ষ্টাৰ্ট হৈ আছে ষ্টাৰ্ট যোৱা নাই মানে বিহু আহি আছে বিহু বন্ধ হ'ব তাৰপিছতে দেৱালী বন্ধ হ'ব সেয়া বন্ধ আছে ঘৰপা অহা যোৱা কৰিব লাগিব চাগে কেইদিনমান ঘৰপা অহা যোৱা কৰিম মই তাৰপিছতে তেনেকৈ বেমাৰী দেখাই ভাবিলোঁ আজি মই ভ্লগটো শেষ কৰোঁ আৰু তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ মানে পৰহি ভিডিঅ'টো আজি এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো তো আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে